কলিজা লৈ জুবিন গাৰ্গৰ অনুৰাগী আহিছে ৰৈ ৰৈ বিনালে চাবলৈ। আৰু চাওক এয়া ৰৈ ৰৈ বিনাই, ভঙা কলিজা মোৰ ৰৈ ৰৈ বিনাই, জয় জুবিন দা এই বাণীৰে এজন যুৱক আহিছে ৰৈ ৰৈ বিনালে সাক্ষী হ'বলৈ। মই আপোনাৰ পৰা কি জানি মোৰ নিজৰে অন্তৰখন ৰহিছে, তথাপিও সুধিব বিচাৰিছোঁ জুবিন দাৰ সেই উপহাৰ আমি খুব আগ্ৰহেৰে গ্ৰহণ কৰিম। কি অনুভৱ কৰিলোঁ আপুনি আহিছে বা কি ক'ব আচলতে সুধিবলৈ বেয়া লাগিছে, তথাপিও মই জানিব বিচাৰিছোঁ। আজি সেইকাৰণে জুবিন গাৰ্গ গৈ আছোঁ প্ৰথম সাক্ষী হ'বলৈ। জুবিন গাৰ্গে শেষবাৰৰ কাৰণে নাচিব, শেষবাৰৰ কাৰণে গান গাব, শেষবাৰৰ কাৰণে অভিনয় কৰিব। আমি হয়তো আৰু জীৱনত কেতিয়াও তেখেতৰ অভিনয়, তেখেতৰ নাচোন, তেখেতৰ গান আমি কেতিয়াও দেখা নাপাম। আজি শেষবাৰ। এয়া হ'ল গেলেৰিয়া চিনেমা হলৰ সন্মুখতে শ্ৰদ্ধাঞ্জলিৰ কাৰণে এনেকুৱা এটা পৰিৱেশ, আৰু চাৰিওফালে CRPF, আৰ্মি, পুলিচ সকলোৱে, প্ৰশাসনৰ সকলোৱে সহযোগ কৰিছে। ৰাইজৰ যাতে কোনো অসুবিধা নহয়, পাৰ্কিঙৰ অসুবিধা নহয়, সন্মুখত বৃহৎ সংস্থা কৰিছে। জুবিন দাৰ গানতে গাই দিয়কচোন বাৰু। মাৰা মাৰা আৰু মাৰা চেবি চেবি তেজ খোৱা একো নাই। কোনোবা অনুৰাগী এজনৰ গাড়ীখন ধুনীয়াকৈ সজাই পৰাই ৰাখিছে ৰৈ ৰৈ বিনালে পোষ্টাৰখন লিখি #Justice for জুবিন গাৰ্গ। দেখিছোঁ বহুতৰ চকু সেমেকি ভিতৰলৈ সোমাইছে, খুবেই এটা দুখ লগা অৱস্থা। পাইৰেচি নকৰক, তাৰ পাইৰেচি বুলি যুৱক এজনে গামোচা ধুনীয়াকৈ লিখি লৈ আহিছে আৰু তেখেতে ভিতৰত সোমাই গৈছে। সেইটো হ'ল পৰিৱেশ। পাইৰেচি নকৰক, তাৰ পাইৰেচি বুলি যুৱক এজনে গামোচা ধুনীয়াকৈ লিখি লৈ আহিছে আৰু তেখেতে ভিতৰত সোমাই গৈছে। সেইটো হ'ল পৰিৱেশ। রই রই বিনালে তুমি জুবিন, রই রই বিনালে তুমি জুবিন, রই রই বিনালে তুমি জুবিন, নিশাৰ নিশব্দে কোৱা নাম, চকুলৰ পানীত সুৰ বাজে, স্মৃতিৰে গঠা এক অমলিন ধাম, মায়াবীৰ